সদায় খোলা থাকে। সোমাই আহক। মুনি দধিছিল সেৱা গ্ৰহণ কৰিব মাতা। এয়া কি কৰিছে মুনিবৰ? আপুনি বয়সত যোগ্যতা মোতকৈ ডাঙৰ, তথাপিও আপুনি মোক সেৱা জনালে যে? আপুনি মহাদেৱৰ অৰ্ধাংগিনী, জগত জননী, আদি মাতা জগদম্বা। মুনিবৰ, যেনেদৰে আপুনি মোক সন্মান কৰিলে, তেনেদৰে ময়ো আপোনাক অন্তৰৰ পৰা আশীৰ্বাদ কৰিছো। সৰ্বগুণী জ্ঞানী হওক আপুনি। ভগৱান আপোনাৰ দৰে ভক্তৰ অধীন হৈ চিৰদিন থাকিব। মাতা, পৃথিৱী সঞ্চালন কৰা সমস্ত শক্তিৰ অধিকাৰিণী আপুনি মাতা। পঞ্চভূতৰ যি শক্তি, মনুষ্য নাভিৰ তুল্যৰণী শক্তি আপুনি। গ্ৰহ নক্ষত্ৰৰ যি গতি, বিষ্ণুৰ সুদৰ্শন, মহাদেৱৰ ত্ৰিশূল, সকলোবোৰ শক্তিৰ অধিকাৰীটো আপুনি মাতা। আৰু সেই মাতাৰ আশীৰ্বাদ পাই মোৰ জীৱন সঁচাই ধন্য মাতা, সঁচাই ধন্য। আপোনাৰ জ্ঞানক সন্মান কৰি ময়ো পুনৰবাৰ আপোনাক প্ৰণাম জনাইছো। কওক মুনিবৰ, কৈলাসলৈ কিবা কাৰণ লৈ আহিছিল? দেৱাৰীদেৱ মহাদেৱ ধ্যানৰ সমাধি। তেখেতৰ লগত কিবা কথা আছিল? বাৰু মাতা, আপুনি পিতৃগৃহলৈ কেতিয়া যাব? যেতিয়াই মোক মোৰ স্বামীয়ে অনুমতি দিব, তেতিয়াই মই মোৰ পিতৃগৃহলৈ যাম মুনিবৰ। আপুনি কি সঁচাই গম পোৱা নাই নেকি মাতা? কি গম পোৱাৰ কথা শুনিলে মুনিবৰ? আপোনাৰ পিতৃগৃহত যে মহাযজ্ঞৰ আয়োজন কৰিছে। সৃষ্টিৰ সমস্ত দেৱতাগণ, ঋষি মুনি, গন্ধৰ্ব, ৰজা মহাৰজা সকলো সেই যজ্ঞলৈ প্ৰতি ওলাই গৈছে। আৰু আপোনালোক মহাদেৱ এতিয়ালৈকে ধ্যানৰ সমাধি। নন্দী আৰু ভিংগীৰ মুখত কোনো ব্যস্ততা দেখিবলৈ পোৱা নাই, আৰু আপোনাৰো কোনো ব্যস্ততা দেখা নাই। পিতৃগৃহলৈ আপোনাক নিমন্ত্ৰণ দিয়া নাই নেকি মাতা? নিমন্ত্ৰণ এতিয়ালৈকে কৰা নাই। আমাক বাৰু নিমন্ত্ৰণ নিদিব নেকি বাৰু? কৰিব কৰিব, আমাকো নিমন্ত্ৰণ কৰিব। কৰিব, আমাকো খাবলৈ মাতিব। মাৰ লগত আমিও যাম। মোৰ পিতৃৰ স্বগৃহত সমাৰোহ হৈছে, তালৈনো নিজৰ জীয়েকজনীক কিয় নিমন্ত্ৰণ নকৰিব? আচলতে মুনিবৰ, কৈলাসলৈ আহিবলৈ অলপ কঠিন, কষ্টকৰ। ভক্তৰ বাহিৰে সেই কষ্ট আন কোনেও কৰিব নোৱাৰে। সেইবাবে নিমন্ত্ৰণী পত্ৰখন অহা অলপ আহিব আহিব, নিমন্ত্ৰণী পত্ৰখন আহিব। বাৰু মাতা, ময়ো দেৰি নকৰোঁ। মহাদেৱ ধ্যানৰ পৰা উঠিলে ক'ব দধিচি আহিছিল আৰু মোৰ সেৱা জনাব তেওঁ। আমাক বাৰু নিমন্ত্ৰণ দিবনে?
হয় আৰু সেই সমাৰোহলৈ যেতিয়া জোৱায়েকক জীয়েকৰ ফালৰ আপোনবোৰক যেতিয়া নিমন্ত্ৰণ নকৰি জীয়েকক অপমান কৰা হয় তেতিয়া সেই জীয়েকজনীয়ে মানসিকভাৱে কিমান কষ্ট পাব পাৰে সেয়া একমাত্ৰ জীয়েকজনীৰ বাহিৰে আন কোনেও উপলব্ধি কৰিব নোৱাৰে উপলব্ধি কৰিব সেয়া অন্যায় জীয়েক জোৱায়েকৰ লগত কৰা সেয়া ঘোৰ অন্যায় বেয়া হ'ব পিতাই স্বামীনিতা সতী নাৰীয়ে সহ্য কৰিব নোৱাৰে বেয়া হ'ব পৰিস্থিতি ক্ৰমে ভয়ংকৰ হ'ব পাৰে